Hi everyone, Lina Kitchen channel to আপোনালোক সকলোকে পুনৰবাৰ আদৰণি জনাইছো। আজি মই নতুন আলুৰে বনোৱা পাৰ মাংসৰ জালুকীয়া জোলৰ এটা ৰেচিপি আপোনালোকৰ ওচৰলৈ লৈ আহিছো। এই ৰেচিপিটো বনাবৰ বাবে প্ৰথমতে লাগিব এয়া মই কেৰাহীত অকণমান সৰিয়হৰ তেল দিছো। তেলখিনি গৰম হোৱাত অকণমান হালধি গুড়ি দি দিছো। গেছটো মিডিয়াম ফ্লেম কৰি এয়া ঘৰৰ আলু মই 5টা মান লৈছো দুফালকৈ কাটি। এই আলুখিনি মই তেলত বহাই দিছো আৰু ঢাকনি দি অকণমান সময় ৰঙচুৱা হোৱালৈকে ভাজি লম। এয়া আলুখিনি ৰঙচুৱা হোৱাত মই এনেদৰে নমাই লৈছো গোটেইখিনি আৰু সেই ৰৈ যোৱা তেলতে মই অকণমান দি দিছো পাঁচফোৰণ, লগতে দুটা পিয়াজ এনেদৰে কাটি দি দিছো আৰু ৰঙচুৱা হোৱালৈকে পিয়াজখিনি ভাজি লম আৰু লগতে ডাঙৰ চামুচেৰে 1 চামুচ নিমখ দিছো। নিমখ দিলে পিয়াজখিনি সোনকালে সিজিব। আৰু এয়া দি দিছো আদা আৰু নহৰু বটা 1 চামুচ, লগতে জিৰা আৰু জালুক বটাও 1 চামুচ দি দিছো আৰু পুনৰ এইখিনি মই ভাজি আছো যেতিয়ালৈকে ইয়াৰ কেঁচা গোন্ধটো নাইকিয়া নহয়। তাৰ পিছত মই এয়া আধা চামুচ হালধি গুড়ি আৰু ৰেড চিলি গুড়ি দি দিছো। পুনৰ এইখিনি ভাজি আছো। এই মছলাখিনি ভালদৰে ভাজি ল'ব, তেতিয়াহে জোলখনৰ পিছলৈ ভাল এটা টেষ্ট আহিব। আৰু ইয়াত এতিয়া মই পাৰ মাংসখিনি দি দিলো। ইয়াত এজোৰ পাৰ মাংস আছে। এই মাংসখিনি মই হাই ফ্লেমত 5 মিনিট মান সময় ভাজি লম। পাৰ মাংস সিজিবলৈ এনেও বেছি সময় নালাগে। তাৰ পিছত ইয়াত মই দি দিছো অকণমান ধনিয়াৰ গুড়ি। আজি মই এই ৰেচিপিটোত বেছিকৈ গুড়ি মছলা ব্যৱহাৰ নকৰো কিন্তু। আৰু ইয়াত এতিয়া ঢাকনিখন দি দিছো 2 মিনিট সময়ৰ বাবে। ঢাকনিখন গুচাই মই পুনৰ মাংসখিনি এনেদৰে লাৰি দিছো। গেছটো কিন্তু মই এবাৰ মিডিয়াম ফ্লেম কৰি লৈছো। লগতে মই আগতে ভাজি লোৱা আলুখিনিও দি দিছো আৰু দুটা বিলাহী এনেদৰে কাটি দিছো। আপোনালোকে যদি মন কৰে তেনেহলে বিলাহীৰ এটা পেষ্ট বনাইও দিব পাৰে। আৰু তাৰ পিছত মই ঢাকনি দি দিছো। 5 মিনিট সময়ৰ পিছত ঢাকনিখন গুচাই চালো। ধুনীয়াকৈ বিলাহীখিনি গলি গৈছে আৰু মাংস আৰু আলুখিনিও প্ৰায় সিজিছে। তথাপিও আপোনালোকে মন কৰিব যাতে তলিত নেলাগে আৰু এনেদৰে ঢাকনি দি দি দুবাৰ তিনিবাৰ গোটেইখিনি ভাজি ল'ব। এয়া মই ভাজি ললো আৰু এইখিনি প্ৰায় সিজিছে, গতিকে ইয়াত পানী দিবৰ বাবে হৈ গৈছে। মই উতলা গৰম পানী দি দিছো। আপোনালোকে যিমানখিনি ডাঠ বা পনীয়া কৰিব বিচাৰে জোলখন সেইটো আপোনালোকৰ ইচ্ছা। মই ইমানখিনিয়ে পানী দিছো আৰু গোটেইখিনি ভালদৰে লাৰি পেলাই উতলিবলৈ দিম 7 মিনিট সময়। আৰু ইয়াত এতিয়া মই 4টা মান কেঁচা জলকীয়া ফালি দিছো। কেঁচা জলকীয়া যদি এনেদৰে দিয়ে তেতিয়াহলে খুব ধুনীয়া এটা গোন্ধ ওলায়। লগতে মই অকণমান গৰম মছলা গুড়িও দিছিলো। আৰু চাওকচোন 7 মিনিট মান সময়ৰ পিছত জোলখন গাঢ় হৈছে, লগতে কালাৰটো চেঞ্জ হৈছিল। এয়া মই আলু অকণমান ভাঙি দেখুৱাইছো, ধুনীয়াকৈ সিজি গৈছে। এয়া ওচৰৰ পৰা দেখুৱাইছো, কালাৰটো ধুনীয়া হৈছিল। গতিকে এই জোলখন আমাৰ খাবৰ বাবে হৈ গৈছে। নিমখটো আপোনালোকে খাই চাব, যদি হোৱা নাই তো অকণমান দিব। এতিয়া মই গেছটো অফ কৰি দিলো আৰু বাটি এটাত লৈ পেলাই মই এতিয়া ভাতৰ লগত পৰিৱেশন কৰিম। আপোনালোকেও এনেদৰে বনাই পেলাই সহজভাৱে খাব পাৰিব। আৰু যিসকলে এই ভিডিঅ'টো চাই ভাল পালে প্লিজ মোৰ চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব। লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব যাতে ভিডিঅ'বোৰ সোনকালে পায়। পুনৰ লগ পাম আন এটি ৰেচিপিৰ সৈতে। আজিলৈ বাই বাই।